আজি ভাৰতীয় জনতা পাৰ্টীয়ে যি আমাক আশীৰ্বাদ, যি মৰম, যি স্নেহ দিলে, এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আপোনালোকে জানে যে এটা সময়ত আপোনালোকৰ লগত মোৰ যাত্ৰা আৰম্ভ হৈছিলে। আজি মই এই জেগাডোখৰত দেখি মই নষ্টালজিক হৈ পৰিছো। এটা সময়ত আপোনালোকৰ লগত মোৰ সাংবাদিকতা জীৱনৰ পৰা মোৰ ৰাজনৈতিক মোৰ সামাজিক জীৱন আৰম্ভ হৈছিল। আৰু আজি আপোনালোকৰ আশীৰ্বাদ, মোৰ ৰঙানদীবাসী ৰাইজৰ আশীৰ্বাদত আজি ভাৰতীয় জনতা পাৰ্টীয়ে যি সেৱা কৰাৰ যি মোক সুযোগ দিছে, এইটো মোৰ কাৰণে সৌভাগ্যৰ বিষয়। আৰু মই কৈছো যে আপোনালোকৰ প্ৰত্যেকজনৰ পৰা মই যথেষ্ট অভিজ্ঞ মই জ্ঞান পাইছো। সমাজ ব্যৱস্থাত থকা প্ৰত্যেকজন ব্যক্তিয়ে মোক পিতৃ মাতৃৰ দৰে মোক জ্ঞান দিছে, মোক অভিভাৱকৰ দৰে মোক মৰম স্নেহ দিছে। আৰু সদায় কৈছো যে ৰঙানদীবাসীৰ কাৰণে কেতিয়াও মই নেতা নহয়, ৰঙানদীবাসী ৰাইজৰ মই বেটা। আৰু বেটা হিচাপে সদায় মোৰ নৈতিক দায়িত্ব যে আহিবলগীয়া সময়ত ৰঙানদীৰ যেনেকে মই মোৰ পিতৃ মাতৃ যদি কায়িকভাৱে আমাৰ মাজত থাকিলেহেঁতেন, পিতৃ মাতৃৰ সেৱা কৰাটো যেনেকে মোৰ নৈতিক দায়িত্ব, ৰঙানদীবাসী ৰাইজৰ প্ৰত্যেকজন ব্যক্তিৰ সেৱা মোৰ কাৰণে নৈতিক দায়িত্বত পৰে, ৰাজনৈতিক হ'ব নোৱাৰে। আৰু সেইকাৰণে কৈছো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা, এই উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ এজন সৈনিক হিচাপে মই ঋষিৰাজ হাজৰিকা ৰঙানদী বিধায়ক প্ৰাসংগিক বিষয় নহয়। প্ৰাসংগিক বিষয় হৈছে যে ৰঙানদীবাসী ৰাইজক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যিটো পূৰ্বৰ নাওবৈচা আৰু বৰ্তমানৰ ৰঙানদীয়ে যুগ যুগান্তৰ ধৰি এতিয়ালৈকে দিছপুৰত থকা চৰকাৰখনৰ লগত ইচ্ছা থকা স্বত্বেও যিকোনো কাৰণৰ বিভিন্ন ধৰণৰ কিছুমান কাৰণত আমি এতিয়ালৈকে দিছপুৰ চৰকাৰখনৰ লগত জড়িত হ'ব পৰা নাই, যাৰ ফলত আপোনালোকে দেখিছে যে আমি উন্নয়নৰ দিশে আগবাঢ়িব পৰা নাই। এইবাৰ ৰঙানদীবাসী ৰাইজ সংকল্পবদ্ধ ঋষিৰাজ হাজৰিকাৰ বিধায়ক হ'ব এইটো কাৰণে নহয়, সংকল্পবদ্ধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনিৰুদ্ধ যাত্ৰাৰ একোজন সহযাত্ৰী হৈ লখিমপুৰ জিলাৰ যেনেকে আজি মানৱ ডেকা ডাঙৰীয়াই যোৱা 5টা বছৰত লখিমপুৰক জাকত জিলিকাৰ ৰূপত উপস্থাপন কৰিছে, আহিবলগীয়া সময়ত ৰঙানদীও জালুকবাৰী লখিমপুৰৰ দৰে জাকত জিলিকা হ'ব। তাৰ কাৰণে ৰঙানদীবাসী ৰাইজে এইবাৰ ৰাইজে ৰাজনৈতিক স্বাৰ্থত নহয়, উন্নয়নৰ স্বাৰ্থত, ৰঙানদীৰ ৰাইজে এবাৰ কোনোবা বিধায়ক বনোৱাৰ স্বাৰ্থত নহয়, ৰজা বনোৱাৰ স্বাৰ্থত নহয়, বেংগলোৰ হায়দৰাবাদত চিকিউৰিটি গাৰ্ড কৰি থকা ল'ৰাসকলক